এইছো আমাৰ ঘৰৰ ওচৰৰে মোৰ লগৰ এজনে ফাৰ্ম খুলিছে লোকেল মুৰ্গী। তেওঁক আজি অলপমান কথা সুধিম কেনেকৈ বনালে, কিয় বনালে আৰু আপোনালোক দেখুৱাব চেষ্টা কৰক। আহক ভিডিঅ'টো আৰম্ভ কৰক। এইজন তেওঁ হাৰাই দি আছে বৰ্তমান। আপোনালোকে যদি কাৰোবাক চৰাই লাগে মোৰ লগত কণ্টেক্ট কৰিলে চৰাই পোৱালিও পাব, পোৱালিও পাব আৰু ডাঙৰো পাব। আপোনালোকৰ ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব, ডাইৰেক্ট নিজৰ নাম্বাৰটো দি দিম, পাই যাব। আৰু কোনোবাই যদি কিবা সুধিব লগা আছে কল কৰি সুধিলে মই গোটেইখিনি বুজাই ক'ম আপোনালোকক। কওক। হৈ যায় খেলা ভিতৰত আছে বৰ্তমান দেখাব আমাৰ আছে চব আহি গ'ল, ইয়াৰ পিছে আহি গ'ল পুৰা নকল। দেখিছে নহয় আপোনালোকে কি ধুনীয়া বনাইছে লোকেল মুৰ্গী। কিমানটা আছে পিছে? 300 আছে। 300 আছে নে? অঁ, কেনেকৈ হ'ল এইটো? তুমি কেনেকৈ ভাবিলা, কেনেকৈ বনাম বুলি ভাবিছিলা? ভাবিলোঁ আৰু এনেকৈ কি কৰিম আমি আৰু এনে থাকাতকৈ লোকেল চৰাই ফাৰ্ম খুলি দিলোঁ আৰু। এতিয়া মই ইয়াত তাৰমানে বহুত উপাৰ্জন হৈ আছে। ইয়াতে চলি আছে তোমাৰ? উপাৰ্জন কেনেকৈ মানে মই পোৱালি কিনি আনিছোঁ 30 টকাকৈ এটা। আমি ইয়াতে মই মানে এনেকৈ এতিয়া পুহি পালন কৰি আছোঁ আৰু। 300 আছে নে? 300 আছে আৰু ভিতৰতো আছে, ভিতৰত আছে নে? এনেকৈ চলি আছোঁ আৰু। নকবি কি ধুনীয়াকৈ আহিছে দেখিছেনে চৰাইবোৰ। আৰু আপোনাক এটা কথা সুধো, দানাটো কেনেকুৱা খুৱাই? দানাটো মই গড্ৰেজৰ দানা খুৱাওঁ। পেকেট 1400-1500 লয়। মাহত 3 পেকেট মানকৈ দানা যায়। 3 পেকেট যায়, হয়। আৰু পিছে কিমান লাভ হৈছে আপোনাৰ দানাৰ? মাহত আহে 15-20 হাজাৰ টকা খৰচ হয়। আহে। কিমান দিন লাগিব ইয়াত ডাঙৰ হওঁতে? আৰু 2 মাহ লাগিব। 2 মাহৰ পিছত কণী পাৰিব। 2 মাহ লাগিব। আৰু ভাবিছে নেকি বেলেগ বিজনেছ কিবা? মই বেলেগ বিজনেছ কৰিম এইবাৰ। এই পিছফালে জাগা আছে অলপ, জাগাটোতে গাহৰি ফাৰ্ম খুলিম বুলি ভাবি আছোঁ। তাতে গাহৰি আনিম, গাহৰি পুহিম, তেনেকুৱা কৰিম আৰু। চৰাইকেইটা বেছি লওঁ, এইটো গাহৰি পুহিম। তাৰপিছত নেক্সট আকৌ চৰাই আনিম, আকৌ তেনেকুৱা কৰি আছোঁ আৰু। আপুনি ব্যৱসায়টোত কিমান লাভৱান হৈছে আপুনি জানিছে নেকি? মই ব্যৱসায়টোত বহুত লাভৱান হৈছোঁ। হয় হয়। মানে ভৱিষ্যতে আপুনি এবছৰ হ'ল কাম কৰিবলৈ, এবছৰ বহুত লাভৱান হৈছোঁ। আপোনালোকেও কৰিব পাৰে এনেকুৱাকৈ, এনেকৈ ঘৰত বহি থকাকৈ। এইটো মিটাৰ কিমান আছে ফাৰ্মখনত? এতিয়া এইটো 50 ফুট দীঘল আছে, 22 ফুট বহল আছে। কিমান টকামান গৈছে আপোনাৰ? এইটো টোটেল লাখ টকা গৈছে বনাওঁতে। লাখ টকা গৈছে। একদম মাটি কাটা চব কাম কৰাই, চব হাজিৰা মোৰ হৈছে। ইয়াতে চব মাল কিনা আছে, ঘৰৰ একো নাই। কেইদিন লাগিছে এইটো বনাওঁতে? এইটো বনাওঁতে 15-20 দিন লাগিছে। 15-20 দিন লাগিছে। আপোনাৰ এইখন ফাৰ্ম বনাওঁতে কোনোবাই হেল্প কৰিছেনে? কৰিছে, দাদাহঁতে কৰিছে, মোৰ লগ বন্ধু আছে, বহুতে ছাপৰ্ট কৰিছে আৰু আহি মোক সহায় কৰি দিছে এইবিলাকত। সেনেকৈ কৰি আছোঁ আৰু। এইটো বনোৱাৰ আগতে আপুনি কি কৰিছিল? মই বনোৱাৰ আগতে মই কোম্পানীত কাম কৰিছিলোঁ। ক'ত আছিল? মই লখৰাত কাম কৰিছিলোঁ, তাৰপিছত ইয়াতে গৌৰীপুৰত কৰিছিলোঁ, বহুতে কৰিলোঁ। বেছি কৰিছিলোঁ, কৰি উঠি আৰু বেলেগৰ তলত কিমান কাম কৰিলোঁ। লাভ নহয় তাত তাৰমানে? লাভ নহয়, গোটেই হেৰিয়ে আৰু ঘৰতো আহিলোঁ, আহিয়ে এনেকৈ কৰি দিলোঁ আৰু। বহুত স্বাৱলম্বী হৈছে আপোনালোকে। এনেই বেকাৰ নাথাকিব ঘৰত, এনেকুৱা ব্যৱসায় কৰি থাকক, কম পইচাত হ'ব। আপোনালোকে প্ৰথমতে কাম কৰক, গুৱাহাটীত যে ক'ৰবাত কাম কৰক, কথা নাই, কিন্তু আপোনালোকে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ' আপোনালোকে আৰু নেক্সট পাই থাকিব, চাই থাকক মোৰ এই ব্লগটো।